Hey guys, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি ভিডিওটো আৰম্ভ কৰিব লৈছো। এখন হৈছে আমাৰ মানে বজাৰ ঘৰ, মানে ইয়াৰ বজাৰ বহে, ইফালে মাছৰ বজাৰ বহে। ইয়াৰ আগফালে বহুত ডাঙৰ হয় বজাৰখন, আমাৰ স্কুলৰ ওচৰলৈ আছে। আৰু এতিয়া আমি গৈ আছো শিৱ মন্দিৰলৈ। এজনী হৈছে আমাৰ বৰমা আৰু ইফালে পিছফালে আইতা আহি আছে আৰু বৌ, মা, মিকু, মুকুতা চব আহি আছে পিছফালে। এতিয়া আমি গৈ আছোঁ আৰু এই চাওক না, ইমান ধুনীয়া ভিউ, ইমান মজা লাগিছে। আজি কি ইমান ৰ'দ মানে কি বাহিৰত ওলাব নোৱাৰোঁ। বাহিৰত যদি ওলাই কিনে ভিতৰলৈ সোমাই আহোঁ ন, এনেকুৱা মানে চকুৱে দেখাই নাপাওঁ, এনেকুৱা মানে কি চকুকেইটা কিবা জিকমিকৰ নিচিনা কৰি থাকে। আৰু এতিয়া আমি গৈ আছোঁ শিৱ মন্দিৰলৈ, পামগৈ এতিয়া। এইখন হৈছে ইংলিছ মিডিয়াম স্কুল, আমাৰ মন্দিৰৰ আগতে আছে। আৰু আমাৰ মা আৰু এইটো আমাৰ এইটো মিকু। এতিয়া আমি গৈ আছোঁ, আমি মানে মন্দিৰলৈ গৈ আছোঁ আৰু মানে পালোহি এইখন মানে সন্মুখৰ এখন। আৰু এতিয়া ভৰি ধুবলৈ গৈ আছোঁ। মানে মাহঁতে আহিলে মানে সদায় মন্দিৰত সোমালে ভৰিখন ধুই লয় আৰু পানী অলপ ছটিয়াই লয়। সেইটো কাৰণে ময়ো পানী অলপ ছটিয়াই লৈছোঁ আৰু ভৰিখন ধুই লৈছোঁ। এতিয়া মায়ে ধুই আছে আৰু এতিয়া আমাৰ বৰমায়ে ধুইছে, তাৰপিছত মই ধুই ল'ম। মাৰি দিছোঁ পানীখিনি। আৰু এতিয়া ভিতৰলৈ আহিলোঁ। এতিয়া মানে প্ৰসাদ দি আছে দেই, প্ৰসাদ দি আছে। সেইটো কাৰণে মনে মনে কথা কৈ আছোঁ আৰু কিবা কথা কৈ আছে। প্ৰসাদ মানে দি হ'লে আৰু আমি লাষ্টত আহিছোঁ যে, মানে দেৰি হ'ল অহা। এতিয়া মানে সময় 1টামান বাজিছে আৰু ককাজনে কিবা কৈ আছে, কিবা নাম পাতিব বোলে, তাকে কৈ আছে চবকে। মানে মাইকী মানুহখিনি গাব দিছে আৰু নাম, মানে নাজানো ভালকৈ আৰু। এতিয়া ভাত দিব আৰু এতিয়া ভাত দিয়া সময় হ'লহি। আৰু এইটো আমাৰ লাডু আৰু মিকু, তাৰ নাম দুটা দেই, লাডু আৰু মিকু। আৰু এতিয়া চবেই ভাত খাবলৈ বহিছে আৰু মানে প্ৰসাদ খাই কিনে পেলাইছে, সেইটো মানে খাই দিছে। আৰু এইটো মিকু থিয় হৈ আছে দেই। আৰু এতিয়া চবেই ইমান ধুনীয়া চাফা হৈ গ'ল চাওকচোন। এতিয়া চবেই ভাত খাবলৈ বহিছে, মানে ভাত খাবৰ কাৰণে চবেই ৰেডি আৰু, হয় নহয়? ভোজৰ ভাত খাই ন। দেখো হাই বুলি কওক, এলে আহিছোঁ বুলি কয়। আৰু এতিয়া খোৱা বোৱা দিলেই মানে আৰু আমি খাওঁহে আৰু ভোজৰ ভাত যেতিয়া আৰু কোনে খাওক আৰু খোৱা বোৱা দিছে, আমিও আহিছোঁ। এতিয়া ভাত খাম। আৰু এতিয়া ভাত নেমু দি গ'ল, পানীও দিলে, কিন্তু চব্জি আহি আছে। আৰু এতিয়া ভাত পানী খাই হৈ গ'লে আমি বাহিৰত ৰৈ আছোঁ এনেই অলপমান সময়। বহুত ৰ'দ দিছে, সেইটো কাৰণে ভিতৰত মানে ইফালে মানে চেহা নাই, মানে সেইটো কাৰণে আমি আগৰ ফালে আহিছোঁ। গছ এডাল আছে, সেইখিনিতে ৰৈ আছোঁ। আৰু চবতকৈ জমনি গাইজ, কথা এটা শুনক। মই মানে মানুহ চাই থাকোঁতে এইখিনি ভাত দিয়াখিনি ভিডিঅ' কৰিবলৈ ভাত দিয়াখিনি কৰিলোঁ, চব্জি দিয়ে যেখিনি ভিডিঅ' কৰিব মানে একদম পাহৰি থাকিলোঁ। মই সঁচাকৈ পাহৰি থাকিলোঁ। মই ভাবিছিলোঁ কি কৰিম বুলি, চব দি হোৱা সময়খিনিত মই বোলো ভিডিঅ' কল কৰিম, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ আমি। মানে ৰ'দ বহুত, একদম একো বাহিৰত দেখা নাপাওঁ। এনেই ছাতিটো লৈ কিনে অকণ কৰি আছোঁ আৰু ভিডিঅ'খিনি। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। মানুহখিনিতো হৈছে দেই বহুত, মই খালি দেখুৱাব পৰা নাই আপোনালোকক ভালকৈ। এতিয়া ঘৰ আৰু বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিয়ক প্লিজ গাইজ।